নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ভোট জলকীয়াৰ ৰেচিপি বুলি নহয় আৰু ভোট জলকীয়া আমি তেলত কেনেকৈ দি থওঁ মানে অইলটো আৰু তেনেই সহজ বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলে গমেই পাব আৰু সকলোৱে জানেই চাগে কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব আৰু এই ভোট জলকীয়াৰ আচাৰটো আমাৰ ঘৰৰ সকলোৱে ভাল পায় আপোনালোকেও ভাল পাব এইটো এনেকৈ বনাই থৈ পেলাই তেলত থৈ পেলাই আপোনালোকে এনেকৈ খাই চাব পাৰে আৰু এইটো মই মোৰ মাৰ পৰা শিকিছোঁ এনেকৈ মায়ে বনাই থৈ দিয়ে আৰু খাই খুব ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু মই কেনেকৈ বনালোঁ চাই লওঁ জলকীয়াখিনি এনেকৈ কাটি ল'লোঁ জলকীয়াখিনি কাটোতে কিন্তু সাৱধানে কাটিব জলকীয়া লাগি মোৰ কি অৱস্থা হ'ল আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেখা পাইছে কাটি ল'লোঁ আৰু এইখিনি এতিয়া ভোট ৰ'দত দি দিমগৈ ৰ'দটো ওলাইছে A few moments later. জলকীয়া মোৰ অৱস্থা চাওক চকু মেলিব পৰা নাই জলকীয়া মই কটাই নাছিলোঁ তেওঁলোকে কেনেবাকৈ হাতত লাগিলে নেকি আৰু এতিয়া চকুটো পুৰণি মেলি থাকিব পৰা নাই মই এনেকুৱা চিচাৰৰ বটল এটা লৈছোঁ আৰু এইটো মই ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছোঁ ইয়াত অকণোৱে পানী নাই আপোনালোকেও এইটো কথা মন কৰিব যাতে ইয়াত অকণোৱে পানী নাথাকে মানে পানী থাকিলে মানে জলকীয়াখিনি সোনকালে বেয়া হৈ যাব সেইকাৰণে আপোনালোকে সেইটো কথা মন কৰিব আৰু ইয়াতে মই এতিয়া জলকীয়াখিনি ভৰাই ল'ম ইয়াত এতিয়া মই জলকীয়াখিনি ভৰাই ল'লোঁ এতিয়া মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ আপুনি ইয়াতে দি দিব তেল একেবাৰে পূৰা ফুলকৈ দিব দেই যাতে জলকীয়াখিনি ধুনীয়াকৈ ডুব খাই থাকে মোৰ তেল অকণ কম হৈছে মই আৰু অকণমান দি লৈছোঁ মই ইয়াতে কেঁচা তেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি গৰম কৰি দিব বিচাৰে গৰমে নিদিব ঠাণ্ডা কৰি দিব কেইদিনমানৰ পাছত ইয়াৰ তেলখিনিও পূৰা জ্বলা হৈ যাব ইয়াৰ এটোপাল লৈও আপোনালোকে লৈ খাব পাৰিব আৰু মাজে মাজে এইটো ৰ'দত দি থাকিব তেতিয়া ভাল হৈ থাকিব দেখিছেনে কিমান সহজ বনাবলৈ এইটো খুবেই সহজ বনাবলৈ আপোনালোকে এনেকৈ থৈ দিব পাৰে বনাই আৰু ইয়াৰে অকণ লৈ পেলাই খাই থাকিব পাৰে আৰু আপোনালোকে জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আৰু সেয়াই আছিলে মানে মই কেমেৰাটো ল'লে মানে মই পাহৰি থাকোঁ কি ক'বলৈ আছিলে আৰু 2-4জনে মোক কমেণ্ট কৰিছে ভাল লাগিছে আপোনালোকে মোক ছাপোৰ্ট কৰিছে আৰু আগলৈও ছাপোৰ্ট কৰি যাব এনেকৈ আৰু अरे कहना क्या चाहते हो ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহে মই আকৌ নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাব আৰু আজিলৈ ইমানেই